নমস্কাৰ অসম সাধাৰণ জ্ঞান চেনেললৈ আপোনালোকক স্বাগতম। যদি ভিডিঅ'টো চাই ভাল লাগে বা উপযোগী হয় প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। ছাবস্ক্ৰাইব প্লিজ Assam A.G.K. প্ৰেছ দ্য বেল আইকন ফৰ নিউ আপডেটছ। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন চি এশিঙীয়া গড়ৰ বাবে। অসমত হাতীৰ আৱাসভূমি কোনখন অভয়াৰণ্যত সৰ্বাধিক? শুদ্ধ উত্তৰ পাভৈ অভয়াৰণ্য। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? শুদ্ধ উত্তৰ অপশ্যন এ 500 বৰ্গ কিলোমিটাৰ। অসমত থকা দুটা বাঘৰ সংৰক্ষণ কৰা ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? শুদ্ধ উত্তৰ মানাহ আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। অসমৰ দুটা পক্ষী অভয়াৰণ্যৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ দীপৰ বিল আৰু পানীদিহিং। সোণাই ৰূপাই অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি শোণিতপুৰ জিলাত। গৰম পানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি কাৰ্বি আংলং জিলাত। পানীদিহিং অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি শিৱসাগৰ জিলাত। চক্ৰশিলা অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি ধুবুৰী আৰু কোকৰাঝাৰ জিলাত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে কিমান চনত চৰকাৰৰ স্বীকৃতি লাভ কৰে? শুদ্ধ উত্তৰ 1999 চনত। অসমৰ হাবিত কেই প্ৰজাতিৰ মাছ পোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন বি 128 প্ৰজাতি। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত। গৰম পানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্বি আংলং জিলাত। অসমৰ পাহাৰীয়া জিলাসমূহৰ বনজ সম্পদ সংৰক্ষণ আৰু ব্যৱহাৰৰ দায়িত্ব কাক দিয়া হৈছে? শুদ্ধ উত্তৰ জিলা পৰিষদক। অসমৰ সমভূমি অঞ্চলৰ জিলাসমূহৰ বনজ সম্পদ সংৰক্ষণৰ দায়িত্ব কাক দিয়া হৈছে? শুদ্ধ উত্তৰ বন বিভাগক। অসমত পোৱা এশিঙীয়া গড়ৰ খড়গৰ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰ 15 পৰা 16 ইঞ্চি। অসমত মুঠ কিমান প্ৰজাতিৰ কপৌ ফুল পোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন এ 182 প্ৰজাতিৰ। অসমৰ বৃহত্তম বৃক্ষ কি? শুদ্ধ উত্তৰ অপশ্যন বি হুলুং। অসমত কিমান প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী পোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন বি 189 প্ৰজাতিৰ। পিগমি হগ অসমীয়া স্থানীয় নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি নল গাহৰি। অসমৰ ৰাজ্যিক ফুল কি? শুদ্ধ উত্তৰ অপশ্যন বি কপৌ ফুল। অসমৰ ৰাজ্যিক বৃক্ষ কি? শুদ্ধ উত্তৰ অপশ্যন এ হুলুং। অসমৰ ৰাজ্যিক পক্ষী কি? শুদ্ধ উত্তৰ অপশ্যন চি দেওহাঁহ। অসমৰ ৰাজ্যিক পশু কি? শুদ্ধ উত্তৰ অপশ্যন বি এশিঙীয়া গড়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি দৰং শোণিতপুৰ জিলাত। পদুমণি অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি তিনিচুকীয়া জিলাত। অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? শুদ্ধ উত্তৰ অপশ্যন এ 5খন। পবিতৰা অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি মৰিগাঁও জিলাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গোলাঘাট জিলাত। মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি বৰপেটা আৰু বঙাইগাঁও জিলাত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।